মৰুময় ব্ৰহ্মপুত্ৰ ভয়ংকৰভাৱে হ্ৰাস পাইছে জলস্তৰ নাৱৰ সলনি চলিছে গাড়ী মটৰ চকুৰে মনিব পৰালৈকে কেৱল বালি আৰু বালি বালিময় হৈ পৰা বিস্তীৰ্ণ অঞ্চলত ই ৰিক্সা চাৰিচকীয়াৰ বাহনৰ লগতে চলিছে ঘোঁৰা গাড়ী মৰুময় হৈ পৰা এয়া ধুবুৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ দৃশ্য মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত নাও অথবা লঞ্চ চলাচল কৰা নাই চলাচল কৰিছে নাও অথবা লঞ্চৰ পৰিৱৰ্তে এনেসমূহ চাৰিচকীয়া বাহন ধুবুৰীত ক্ৰমশ অস্বাভাৱিক হাৰত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ এসময়ৰ ভঁৰালত হৈ পৰিছে ৰুক্ষ মৰুভূমি লুইতৰ বিস্তীৰ্ণ অঞ্চল বালিৰে পোত খোৱাৰ ফলত বন্ধ হোৱাৰ উপক্ৰম ঘটিছে ফেৰী আৰু নাও সেৱা তাৰ সলনি ব্ৰহ্মপুত্ৰৰ বুকুৰে নিতৌ চলিছে গাড়ী মটৰ নাও অথবা ফেৰীৰ সলনি ই ৰিক্সা চাৰিচকীয়া বাহন অথবা ঘোঁৰা ম'হৰ গাড়ীৰে যাতায়াত কৰিছে ধুবুৰীৰ বহু চৰাঞ্চলৰ ৰাইজে বহি আছে নদীৰ মাজভাগতো যোৱা বছৰ টাৰ্মছত এইবাৰ পানী আৰু বেছি কমিছে পানী নাইকিয়া হৈ গৈছে চহৰৰ মানুহবিলাক অহা যোৱাত খুব অসুবিধা হৈ আছে নায়ে বৰ্তমান খোজকাঢ়ি আহিব লাগে মানুহৰ ট্ৰেক্টৰো নাহে বালুচৰ পৰি গৈছে ট্ৰেক্টৰো নাহে এতিয়া বিগত ৩-৪ বছৰৰ পৰা অস্বাভাৱিক হাৰত ব্ৰহ্মপুত্ৰৰ পানী কমি যোৱাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ভয়ংকৰভাৱে পানী শুকাই যোৱা লুইতৰ বুকুত নাও মালিক সন্থাই নিজাববীয়াকৈ খনন চলাবলৈ বাধ্য হৈছে মানে নাওবিলাক বগলত আহিব তেতিয়া মানে মানুহ উঠিব পাৰিব আৰু নামিব পাৰিব সেইকাৰণে যথেষ্ট কমি আহিছে নেকি পানী বহুত যথেষ্ট পানী কমি আহিছে কেইদিনৰ পৰা খনন কাৰ্য চলাইছে আমি আৰু মানে 2 দিনৰ পৰা খনন কাৰ্য চলাই আছো ব্ৰহ্মপুত্ৰ পানী পুৰা কমি গৈছে একদম নাই নাই একদম নাই তলিত গৈছে এতিয়া ইয়াত কি চলাচল কৰিছে আগতে ইয়াতে নাও চলছে নাৱৰ পৰিৱৰ্তে এতিয়া গাড়ী চলি আছে এসময়ৰ পানীৰে উপচি থকা ব্ৰহ্মপুত্ৰৰ বিস্তীৰ্ণ অঞ্চল বালিময় হৈ পৰাত কেৱল গাড়ী মটৰ চলাচলি নহয় গঢ়ি উঠিছে বিভিন্ন দোকান পোহাৰ কিন্তু অস্বাভাৱিকভাৱে শুকান হৈ পৰা লুইতৰ বুকে উদ্বিগ্ন কৰি তুলিছে সচেতন ৰাইজক ধুবুৰীৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট ETV ভাৰত অসম